সেল্ফ ইনামিনেশ্যন নাইবা স্বগণনা নিজে সম্পন্ন কৰিবলৈ যিকোনো এটা ব্ৰাউজাৰত গৈ প্ৰথমে এনেকৈ সাৰ্চ কৰিব se.census.gov.in বুলি লিখিব ওপৰতে দেখিবলৈ পাইছে এইটো ইয়াতে ক্লিক কৰি দিব এনেকা পেজখন ওপেন হৈ যাব ইয়াতে এখন পেজলৈ আপোনাক লৈ যাব ইয়াতে অলপ সময় ওয়েট কৰিব লোডিং হ'ব পেজটো তাৰ পাছত এনেকৈ ওপেন হৈ যাব ইয়াতে দেখিবলৈ পাইছে তললৈ স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে ষ্টেট দেখিবলৈ পাইছে ষ্টেটখন আপোনাৰ সিলেক্ট কৰি ল'ব যিখন আপোনাৰ ষ্টেট হয় সিলেক্ট ষ্টেটত ক্লিক কৰি মই ইয়াতে তললৈ স্ক্ৰল ডাউন কৰি আসামত ক্লিক কৰি ইয়াতে সিলেক্ট কৰি লৈছো দেখিবলৈ পাইছে ইয়াত এনেকৈ এটা পপ আপ ওপেন হোৱা দেখিবলৈ পাইছে ইয়াতে তলত যেটো ওকে বুটন আছে তাতে ক্লিক কৰি দিব তৎক্ষণাতে আপোনাক এখন পেজলৈ লৈ যাব ইয়াতে দেখিবলৈ পাইছে ওপৰত আসাম ষ্টেট সিলেক্ট কৰা আছে তাৰ তলতে ইয়া দেখিবলৈ পাইছে নেম অফ দা হেড অফ দা হাউস হোল্ড হেড আপোনাৰ ফ্যামিলি যিজন হেড হেজনৰ নাম ইয়াতে দি দিব শুদ্ধকৈ তাৰ তলতে দেখিবলৈ পাইছে ইমেইলৰ জেগাত আপোনাৰ যদি ইমেইল আইডি আছে তাতে দি দিব তাৰ ঠিক তলতে যেটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰ ইয়াতে ৰাইট সাইডত আপোনাৰ মোবাইল নাম্বাৰটো লিখি দিব ইয়াতে তাৰ পাছত গুটেকিটা লেখাৰ পাছত আপোনাৰ এটো কেপচা যেটো কেপচা লোডিং হৈ আছে তলত দেখিছে সেই কেপচাটো ওলাই যাব ইয়াতে যেটো এটা কেপচা ওলাব এটো এন্টাৰ কেপচা ইয়াতে এই বক্সটোতে লিখি দিব তাৰ পাছত ঠিক পাছতে গেট ওটিপি ক্লিক কৰিব এই আটাইবোৰ ফিল আপ কৰাৰ পিছত গেট ওটিপি ক্লিক কৰিব ইয়াত আপুনি দেখা পাইছে ওটিপি সেন্ড টু ইয়োৰ মোবাইল নাম্বাৰত আপোনাৰ 6টা অংকৰ ওটিপি আহিব তাতে ইয়াতে ওকে কৰি তলতে দেখিছে ইয়াতে 6টা ওটিপি এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পাছত ওটিপি এন্টাৰ কৰি লব ফাৰ্ষ্টে তাৰ তলৰ বক্সটোতে এনেকৈ ক্লিক কৰি আপোনাৰ নিজৰ যেটো ল্যাঙ্গুৱেজ হয় এটো ইয়াৰ পৰা সিলেক্ট কৰি লব মই ইয়াতে আসামিজ সিলেক্ট কৰি লৈছো আকৌ এবাৰ এনেকৈ সাইডত কেপচা এটা আছে দেখা পাইছে ইয়াটো লেফট সাইডত এন্টাৰ কেপচা জেগাত বক্সত ইয়াতে এন্টাৰ কৰিব লাগিব তাৰ পাছত ভেৰিফাই ওটিপিত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনাক অলপ সময় লোডিং হৈ বেলেগ এখন পেজলৈ এনেকৈ লৈ যাব দেখিবলৈ পাইছে ইয়াতে নতুন এখন পেজ লোডিং হৈছে ইয়াত দেখিব পাইছে নিশ্চিতকৰণৰ বাবে সংশ্লিষ্ট গণনাকাৰীক আপোনাৰ স্বগণনা আইডিটো আৰোপ কৰিবলৈ মানচিত্ৰত আপোনাৰ ঘৰৰ অৱস্থান স্বীকৃত কৰিব এইটো ৰঙা ৰঙৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ অৱশ্যই লৈ যাব যদি মাৰ্কাৰটো ইতিমধ্যে আপোনাৰ ঘৰৰ ওপৰত আছে তথাপি ইয়াক সামান্য স্থানান্তৰ কৰিব আৰু পুনৰ আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ আনিব 4 নম্বৰ পইণ্টটো মোবাইলত স্বগণনাৰ বাবে দুটা আঙুলি ব্যৱহাৰ কৰি ৰঙা ৰঙৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ স্থানান্তৰ কৰিব 5 নম্বৰ পইণ্টটো আপুনি মানচিত্ৰত ঘৰৰ সঠিক ঠিকনা বিচাৰি নাপালেও কথা নাই ইয়াৰ তলতে যেটো আছে ঠিক আছে ইয়াতে ক্লিক কৰিব আপুনি তাতে ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ ওলাব ইয়াতে দেখা পাইছে আসাম ষ্টেট সিলেক্ট কৰা আছে তাৰ পাছতে নেক্সট ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনাৰ যিখন জিলা হয় সেইখন ইয়াতে লিখি দিব তাৰ নেক্সট হৈছে পিন কোডটো আপোনাৰ যেটো এৰিয়াৰ পিন কোড হয় হেতু তাতে দিব তাৰ তলত দেখা পাইছে গাঁও নগৰ স্থানীয় চুবুৰীয়া ল্যান্ডমাৰ্ক এটো যেটো গাঁও আপোনালোকৰ এলেকাৰ যেটো নাম আছে ইয়াতে লিখি দিব তাৰ নেক্সট যেটো ৰাইট সাইডত দেখা পাইছে সন্ধান কৰক তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত তললৈ স্ক্ৰল ডাউন কৰি যাব তাতে ক্লিক কৰাৰ পাছত অলপ তললৈ ডাউন হৈ যাব তাৰ পাছত ইয়াত দেখা পাব আপোনাৰ মেপখন ওলাই আহিব মেপখনৰ পৰা আপোনাৰ ঘৰৰ লোকেশনটো যেটো ইয়াতে জুম কৰিব দুই সাইডৰ পৰা জুম কৰি নিজৰ ঘৰৰ লোকেশনটো এক্সাক্ট ঘৰটো নহল অলপ কাখত হলেও হ'ব এনেকুৱা জুম কৰি যাব জুম কৰি আপোনাৰ ঘৰৰ এক্সাক্ট লোকেশনটো উলিয়াই ল'ব ইয়াৰ পৰা এই মেপখনত দেখা পাইছে এই ডিস্ট্ৰিক্ট সমূহ আছে মই ইয়াতে এক্সাম্পলৰ কাৰণে আপোনালোকক এটা লোকেশন সিলেক্ট কৰি দেখুৱাইছো জুম কৰি এনেকৈ তললৈ ডাউন কৰি যাব ইয়াতে এক্সাক্ট লোকেশনটো ইয়াতে ইয়াৰ পৰা এনেকৈ আপোনাৰ দেখা পাইছে ঘৰসমূহ ওলাইছে তেনেকৈ আপোনাৰ নিজৰ যেটো এৰিয়াৰ এলেকাৰ হয় হেতু সিলেক্ট কৰি ল'ব ইয়াতে সিলেক্ট আপোনাৰ ঘৰৰ লোকেশনটো সিলেক্ট যেতিয়া হৈ যাব কমপ্লিট ইয়াতে তাৰ পাছত এই তলত দেখা পাইছে যেটো সেভ কৰক আৰু আগবাঢ়ক ইয়াতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পাছত আপোনাক এনেকুৱা এখন পেজলৈ লৈ যাব ইয়াতে দেখা পাইছে লোকপিয়লৰ ঘৰৰ বিৱৰণ ইয়াত ঘৰৰ যিসমূহ প্ৰশ্ন আছে সেইসমূহৰ উত্তৰ দিব লাগিব ইয়াতে লোকপিয়লৰ গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী আপোনাৰ মজিয়াখন যিখন ঘৰৰ হেতুখন কিহেৰে নিৰ্মাণ কৰা হৈছে মাটি কাঠ বাঁহ তাৰ তলতে আছে পুৰা ইটা শিল
চিমেণ্ট মোজাইক মজিয়া টাইলছ অন্যান্য ইয়াৰে যোনটো হয় তাতে ক্লিক কৰি দিব তাৰ তলত দেখিবলৈ পাইছে লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী ইয়াতে ঘাঁহ খেৰ বাঁহ প্লাষ্টিক মাটি কাঠ গাঁথনি নকৰা শিল গাঁথনি কৰা শিল টিন পাত পোৰা ইটা কংক্ৰিট অন্যান্য ইয়াৰ যোনটো হয় তাতে ক্লিক কৰিব লোকপিয়ল গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী ঘাঁহ খেৰ বাঁহ প্লাষ্টিক হাতে সজা টাইলছ যন্ত্ৰত সজা টাইলছ পোৰা ইটা শিল প্লেট টিন পাত কংক্ৰিট অন্যান্য এইকেইটাৰ পৰা যিটো হয় চিলেক্ট কৰিব এই লোকপিয়ল গৃহটোৰ অৱস্থা কেনেকুৱা ভাল বাহুপযোগী জৰাজীৰ্ণ ইয়াৰ যোনটো হয় এইটো চিলেক্ট কৰিব আপুনি এইকেইটা চিলেক্ট কৰি তললৈ স্ক্ৰল ডাউন কৰি যাব তাৰ পাছত যিটো দেখিছে সেভ কৰক আৰু আগবাঢ়ক ইয়াতে এইটো ব্লু টিক হৈ যাব গোটেইকেইটা চিলেক্ট কৰাৰ পাছত দেখিবলৈ পাইছে সেভ কৰক আগবাঢ়কটোত ক্লিক কৰিলোঁ তাৰপাছত হয় নহয় এইটো হয় বুলি কৈ সেইটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব লোডিং হ'ব পেজটো আকৌ 3 নম্বৰ সাধাৰণ তথ্য এই পেজটোলৈ ওলাই আহিব তললৈ স্ক্ৰল ডাউন কৰি যাব পৰিয়ালৰ সৈতে সম্পৰ্কিত তথ্য ইয়াতে পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যা আমাৰ পৰিয়ালটোত কিমান সংখ্যা বাস কৰে লোক ইয়াতে লিখি দিব তাৰপাছত এইটো মুৰব্বীৰ নাম যিহেতু প্ৰথমতে লিখাই আছে ইয়াতে শ্ব' কৰিব পৰিয়ালৰ মুৰব্বীৰ নাম নিৰ্বাচিত ভাষা যিটো আপুনি প্ৰথমতে ভাষা চিলেক্ট কৰিছিলে যিটো অসমীয়া মই ইয়াতে কৰি দেখাইছিলোঁ সেইটো অসমীয়া নামটো লিখি দিবলৈ মুৰব্বীজনৰ পৰিয়ালৰ মুৰব্বীৰ লিংগ তেওঁৰ পুৰুষ নে মহিলা কি হয় ইয়াতে চিলেক্ট কৰি ল'ব যদি অনুসূচিত জাতি জনজাতি হয় তেন্তে ইয়াতে চিলেক্ট কৰিব যদি ইয়াক কাষ্ট ST ST নহয় তেন্তে অন্যান্যত ক্লিক কৰি দিব ঘৰটোৰ মালিকানাৰ স্থিতি নিজা হয় ভাড়া কিন্তু অন্য ঠাইত ঘৰ কৰা তেনেকুৱা এইটো চাই পেলি আপুনি ইয়াতে চিলেক্ট কৰি ল'ব বাস কৰা কোঠাৰ সংখ্যা আপোনাৰ ঘৰটোত কিমানটা ৰুম আছে কোঠা আছে তাতে লিখি দিব পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা যি কেইজন দম্পতী আছে ইয়াতে লিখি দিব এই ঘৰটোত তাৰপাছত সকলোবোৰ লিখাৰ পাছত সেভ কৰক আৰু আগবাঢ়ক ইয়াতে ক্লিক কৰিব তাৰপিছত এনেকৈ ওলাব হয় বুটনটোত ক্লিক কৰি দিব হয় বুটনত ক্লিক কৰাৰ পাছতেই নেক্সট পেজ এটা এনেকৈ ওলাই আহিব ইয়াতে দেখিবলৈ পাইছে তললৈ স্ক্ৰল ডাউন কৰি যাব তললৈ গৈ এনেকৈ দেখা পাইছে পৰিয়ালত থকা সুবিধাসমূহ খোৱা পানীৰ প্ৰধান উৎস শোধিত টেপৰ পানী অশোধিত টেপৰ পানী নাইবা কুঁৱা দমকল নলী নাদ গভীৰ নলী নাদ নিজৰা নদী খাল বৰ পুখুৰী বিল পেকেট বটলৰ পানী অন্য উৎস কোনটো হয় ইয়াতে চিলেক্ট কৰিব প্ৰাপ্ত খোৱা পানীৰ উৎস চৌহদৰ ভিতৰত চৌহদৰ ওচৰত দূৰৈত কোনটো হয় ইয়াৰ পৰা চিলেক্ট কৰি ল'ব তাৰ তলতে আছে পোহৰৰ প্ৰধান উৎস বিজুলী কেৰাচিন সৌৰশক্তি নাইবা অন্য তেল অন্যান্য পোহৰৰ ব্যৱস্থা নাই ইয়াৰ পৰা যোনটো হয় সেইটো কি চিলেক্ট কৰি ল'ব শৌচালয়ৰ উপলব্ধতা আছে কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ ৰাজহুৱা শৌচালয় নাই মুকলি ঠাইত ইয়াৰ পৰা চিলেক্ট কৰি ল'ব শৌচালয়ৰ প্ৰকাৰ যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থাযুক্ত শৌচালয় নলীৰে সংযোজিত পদ্ধতি চেপ্টিক টেংক অন্য পদ্ধতি এইবিলাক ইয়াৰ পৰা আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব আপুনি দেখিবলৈ পাইছে ইয়াতে একক গাঁতযুক্ত শৌচালয় এনেকৈ বিভিন্ন ভাগ আছে যোনটোৱে হয় সেইটো চিলেক্ট কৰি ল'ব আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সেৱা শৌচালয় ইত্যাদি আপোনালোকৰ যিটো ব্যৱহাৰ সেইটো ইয়াৰ পৰা চাই চিলেক্ট কৰি ল'ব পেলনীয়া পানী যোৱাৰ নলাৰ সংযোগ ইয়াতে কোনটো হয় ঢাকনি থকা নলা নাইবা ঢাকনি নথকা নলা তাৰ পাছত আছে নলা নাই ইয়াতে যোনটো হয় সেইটো চিলেক্ট কৰিব চৌহদৰ ভিতৰত গা ধোৱা ব্যৱস্থা হয় গা ধোৱা ঘৰ চালি নথকা গা ধোৱা ঘৰ নাইবা নাই কোনটো হয় ইয়াতে চিলেক্ট কৰিব ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু LPG ইয়াতে দেখি পাইছে PNG সংযোগ ৰান্ধনী ঘৰত ৰন্ধা বঢ়া LPG PNG সংযোগ আছে LPG PNG সংযোগ নাই ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰত নহয় ইয়াতে যিটো অপশ্যন হয় সেইটো চিলেক্ট কৰিব ইয়াতে মুকলিত ঘৰৰ বাহিৰত ৰন্ধা বঢ়া ঘৰৰ বাহিৰত ৰান্ধে নেকি সেইটো ইয়াতে চাই পেলি ইয়াৰ পৰা LPG PNG আছে নাই ৰন্ধনৰ ব্যৱস্থা নাই সেইটো যিটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন কিহেৰে আপোনাৰ বনোৱা সিজোৱা কৰে খৰি শস্যৰ পেলনীয়া অংশ গোবৰৰ পিঠা কয়লা
নাইবা কেৰাচিন, LPG, বিজুলী, জৈৱ গেছ, সৌৰশক্তি, অন্যান্য ইয়াৰে যোনটো হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰ পাছতে ইয়াতে ছেভ কৰক আৰু আগবাঢ়ক। ইয়াতে যিটো গোটেইকেইটা চিলেক্ট কৰাৰ পাছত ব্লু হৈ যাব। ইয়াতে ইয়াত দেখিব পাইছে গোটেইকেইটা মই এতিয়া চিলেক্ট কৰি ল'লোঁ। এতিয়া ছেভ কৰক আৰু আগবাঢ়ক ইয়াতে ক্লিক কৰিব। তাৰ পাছত এনেকৈ হয়ত ক্লিক কৰিব। হয়ত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হ'বলৈ অকণমান টাইম লাগিব। তাতে ক্লিক কৰাৰ পাছত দেখিবলৈ পাইছে 5 নম্বৰ শেষৰটো সম্পত্তিসমূহ ইয়াত এইটো পেজলৈ আহিছে। পৰিয়ালটোত থকা সম্পত্তি ইয়াতে তললৈ স্ক্ৰল ডাউন কৰি যাব। ইয়াত শেষৰটো সম্পত্তিৰ বিষয়ে দিব লাগিব আপোনালোক কি আছে। ৰেডিঅ' ট্ৰানজিষ্টৰ হয়, পৰম্পৰাগত ৰেডিঅ', মোবাইল বা স্মাৰ্টফোনত ব্যৱহাৰ কৰে না অন্য কোনো যন্ত্ৰত, ইয়াৰে কোনটো হয় নহ'লে বা নাই। দূৰদৰ্শন হয়, বিনামূলীয়া দূৰদৰ্শন ডিছ, অন্য DTH কেবল সংযোগ, তাৰ পাছত অন্যান্য কোনটো হয় ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। যদিহে নাই তেতিয়াহ'লে নাইত ক্লিক কৰিব। ইণ্টাৰনেটৰ উপলব্ধতা হয়, কিহত চলায় ইণ্টাৰনেট, লেপটপ, কম্পিউটাৰত, মোবাইল, স্মাৰ্টফোনত, অন্য মাধ্যমত নাইবা নাই। যোনটো হয় লেপটপ, কম্পিউটাৰ আছেনে নাই, ইয়াতে আছে যদি আছে দিব, নাইত যদি নাই। টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন হয়, কেৱল লেণ্ডলাইন নাইবা আপোনাৰ ওচৰত স্মাৰ্টফোন আছে যদি স্মাৰ্টফোনত দিব, অন্য সাধাৰণ মোবাইল দুয়োটাই আছে নাই, যিটো আপোনাৰ ওচৰত আছে সেইটোতে দি দিব। চাইকেল আৰু স্কুটাৰ, চাইকেল, স্কুটাৰ, মটৰচাইকেল দুটাই আছে নাই, সেইটো যোনটো আছে আপোনাৰ সেইটো দিব। কাৰ, জীপ আছেনে নাই, যদি আছে নাথাকিলে নাইত দিব। পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্য শস্য কি খায় আপোনালোকে বেছিভাগ, সেইটো চাউল, ঘেঁহু, জোৱাৰ, বজ্ৰা, ইয়াতে যোনটো হয় চিলেক্ট কৰি ল'ব, সেইটো চিলেক্ট কৰি ল'ব। মোবাইল নাম্বাৰটো থাকিবই আগতে দিয়া। তাৰপৰা গোটেইকেইটা চিলেক্ট কৰি হৈ যোৱাৰ পাছত ছেভ কৰক আৰু আগবাঢ়ক ইয়াতে ক্লিক কৰি দিব। শেষৰটো পৰ্যায়ত এনেকৈ লাষ্ট বাৰৰ কাৰণে এইটো তাৰপাছত হয়ত ক্লিক কৰি দিব। ইয়াতে দেখিবলৈ পাইছে গোটেইকেইটা পৰ্যায় সম্পূৰ্ণ হৈ গৈছে। পূৰ্বলোকন ইয়াতে তললৈ স্ক্ৰল ডাউন কৰি চাব, আপুনি যিমানবোৰ চিলেক্ট কৰিছিলে ইয়াতে ৰাইট ছাইডত শ্ব' কৰিব, লেফ্ট ছাইডত আপোনাৰ কুৱেশ্যনটো দেখুৱাব। ইয়াৰ পৰা আপুনি এবাৰ চাই ল'ব সম্পূৰ্ণকৈ তললৈ স্ক্ৰল ডাউন কৰি। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ থাকিব, যদিহে চেনেলটিলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। সম্পূৰ্ণকৈ এবাৰ চাই ল'ব। ইয়াতে 3টা অপশ্যন দেখিবলৈ পাইছে। যদিহে আকৌ কিবা ভুল হৈছে তেন্তে সম্পাদনা কৰিবলৈ ঘূৰি যাওকত ক্লিক কৰিব। ড্ৰাফ্ট হিচাপে ৰাখি থ'বলৈ সুৰক্ষিত কৰি পাছলৰ পৰ্যায়লৈ, তেতিয়াহ'লে আপুনি য়েল্ল' বুটনটোত ক্লিক কৰিব। আৰু যদিহে সম্পূৰ্ণ শুদ্ধ হৈছে নিশ্চিত কৰক আৰু দাখিল কৰক, তাতে আপুনি ক্লিক কৰিব লাগিব। নিশ্চিত কৰক আৰু দাখিল কৰক, এই গ্ৰীণ বুটনটোত ক্লিক কৰাৰ পাছতে আপোনাৰ ID এটা শ্ব' কৰিব। সেই IDটো যেতিয়া লোকপিয়ল কৰিবলৈ ঘৰলৈ মানুহ আহিব তেওঁলোকৰ হাতত IDটো গতাই দিব।